আজি দেখুৱাম বেবীৰ লগত মোৰ কেনেকৈ দিনটো আৰম্ভ হয়। সি উঠাৰ পিছত মুখখন ধুৱাই দিওঁ, তাৰপিছত পানী দিওঁ খাবলৈ, অকণমান পানী খাই কেতিয়াবা নাখায়। তাৰপিছতে চুলিখিনি আঁচুৰি দিওঁ, বান্ধি দিওঁ আৰু মৰিচঞ্চৰ ফিংগাৰ ব্ৰাছেৰে অকণমান সানি লগাই কেনে ব্ৰাছ কৰি দিওঁ। মই চাহ খালে সিও খায় লাল চাহ। এখন বিস্কুট দি দিছোঁ খাবলৈ, খাই কেতিয়াবা নাখায়। চুলিখিনি বান্ধিছিলে খুলি দিলে আৰু কাপোৰ যে কিমান লেতেৰা হয় বেবীবিলাকৰ, কিমান যে চেঞ্জ কৰিব লগা হয়। উঠাৰ এঘণ্টাৰ ভিতৰতে ব্ৰেকফাষ্ট দিওঁ খাবলৈ। অ'টছ মই এনেই গুড়া কৰি থৈ দিওঁ, আজি নাছিলে সেইকাৰণে অ'টছখিনিও গুড়া কৰি ল'লোঁ। তাৰপিছত অ'টছৰ 3 চামুচ দিলোঁ গুড়ি, অ'টছৰ গুড়ি, তাৰপিছত 2 চামুচ পিঠাগুড়িও দিলোঁ আজি। আৰু কেৰাহীত অকণমান ঘি দি কেনে ইয়াতে নিমখ আৰু পানী দিছোঁ অ'টছৰ গুড়িৰ লগত। এইখিনি আমাৰ খোলা চাপৰি পিঠা টাইপ আৰু চিলা বুলি কয়, চিলা বনাই তাক দি দিলোঁ, হানিৰ লগত দিছোঁ খাবলৈ। সি অকণমান খেলিলে। মই গা ধোৱাৰ আধা ঘণ্টামান আগতে 12টাৰ আগতে গা ধুৱাই দিওঁ, তাৰ আগতে মই আধা ঘণ্টামান আগত নাৰিকল তেলেদি মাছাজ কৰি দিলোঁ। কেতিয়াবা ঠাণ্ডা দিন হ'লে মিঠাতেলেদি কৰোঁ আৰু কেতিয়াবা বেবী অইলেদিও মাছাজ কৰি দিওঁ, হিমালয়া অইলটো দি, হিমালয়া বেবী মাছাজ অইলটো দি এইটো দি মাছাজ কৰি দিওঁ। আৰু ফ্ৰুট জুচ দিওঁ তাক, বা ফ্ৰুটছ কাটি দিওঁ কেতিয়াবা, কিন্তু 12টাৰ আগতে দিব লাগে। 12টাৰ পিছত দিলে হজম নহয় বুলি কয়, সেইকাৰণে 12টাৰ আগতে দিয়া হয়। তাক গা ধুৱাই দিলোঁ, তাৰপিছতে ভাত খোৱালোঁ। ভাত খুৱাই কেনে তাক টোপনি নিয়ালোঁ। ভাত খোৱাৰ পিছত যি অৱস্থা হয়, একদম লেতেৰা হৈ যায়, নিজে খায়। চব কাপোৰ চাপোৰ আকৌ চেঞ্জ কৰি কেনে তাক টোপনি নিয়ালোঁ। এনেকৈ তাৰ লগত মোৰ 1-2টা বাজি যায়, তাৰপিছতহে মই নিজৰ কামবিলাক কৰিব পাৰোঁ।